हेलो फ्रेंड्स, संजय डी एंड टेक्निकल चैनल स्वागतम जनालो। असम पुलिसर एडमिट कार्ड केनेকৈ डाउनलोड কৰিব तारे प्रोसेस মই स्टेप বাই স্টেপ দেখাই দিম। ভিডিওটো হেকলৈকে চাই থাকিব। পৰক ভিডিওটো আৰম্ভ কৰো। ইয়াত তিনটা অপচন আছে। তিনটা অপচনৰ ভিতৰত যিকোনো এটা অপচন দি ডাউনলোড কৰিব পাৰিব। যেনে মোবাইল নম্বৰ, ইমেইল আইডি আৰু এপ্লিকেশন আইডি। এই তিনটাৰ ভিতৰত যিকোনো এটা আইডি দি ডাউনলোড কৰিব পাৰিব। ফাৰ্স্ট মোবাইল নম্বৰ দি চালো। ইয়াত মোবাইল নম্বৰ বহাই কিনে তাত পিছত লগইনত ক্লিক কৰি দিব। মোবাইল নম্বৰ বহাই কিনে লগইনত ক্লিক কৰি দিব। এই গল। তাৰ পিছত ডেট অফ বাৰ্থ বহাই দিব। তাৰ পিছত এপ্লাইত ক্লিক কৰি দিব। তাৰ পিছত সাবমিটত ক্লিক কৰি দিব। এই গল। তাৰ পিছত আকৌ মোবাইল নম্বৰ বহাব লাগিব। বহাই দিলো। তাৰ পিছত আকৌ সাবমিটত ক্লিক কৰিব লাগিব। এই গল। ওপৰত লিখা আছে ডাউনলোড বুলি, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। যদি এই ভিডিওটো চাই ভাল লাগিছে কমেন্ট কৰি জানিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানে। ধন্যবাদ।